বিহুৰ ব্যস্ততাৰ সময়ত দমে দমে উদ্ধাৰ হল বহিৰাজ্যত তৈয়াৰ হোৱা গামোচা চেলেং তিতাবৰৰ একাধিক ব্যৱসায়িক প্ৰতিষ্ঠানত হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ অভিযান আৰু এই অভিযানত উদ্ধাৰ হল বহিৰাজ্যত তৈয়াৰ হোৱা বহু গামোচা চেলেং চাদৰ আৰু অভিযানকাৰী দলটোৱে তিতাবৰৰ বহু বিপণীত অভিযান চলাই গুদামসমূহত মজুত কৰি ৰখা বহিৰাজ্যৰ গামোচা জব্দ কৰে তিতাবৰত দীৰ্ঘদিনৰ পৰা এচাম অসাধু ব্যৱসায়ী অসমীয়া হস্ততাঁত বস্ত্ৰ শিল্পলৈ ভাবুকি কঢ়িয়াই আনিছিল কিয়নো থলুৱা শিপিনীৰ পৰিৱৰ্তে বহিৰাজ্যত তৈয়াৰ হৈ অহা গামোচা চেলেং আনি এনেদৰে তিতাবৰত বিক্ৰী অব্যাহত ৰাখিছিল এইচাম অসাধু ব্যৱসায়ীয়ে বহিৰাজ্যৰ গামোচা চেলেং আদি বিক্ৰী নকৰিবলৈ তিতাবৰৰ ব্যৱসায়ীক সকীয়াই দিয়ে অভিযানকাৰী দলটোৱে গামোচাই নহয় চাদৰ মেখেলা চেলেং আপোনাৰ দখনা টঙালি যিকোনো বস্তু অসমত অকল অসমীয়া শালৰ অসমীয়া শিপিনীৰ শালৰ বাদে মেচিনেৰী গামোচা অসমত বিক্ৰী কৰিব নোৱাৰিব আৰু তেতিয়াৰ পৰা এই বস্তুটো ধৰি থকা হৈছে আজি কিছু বছৰৰ পৰা আমি ধৰি আছিলোঁ কিন্তু আগতে এই বাহিৰৰ মানে বেপাৰীয়ে মানে অসাধু চক্ৰ এটাই খুব মানে অসমত ইমান বেছি গামোচা টঙালি চাদৰ মেখেলা ছাপ্লাই দিব লৈছে আৰু সেইকাৰণে মানে এতিয়া আমাৰ অসমীয়া শিপিনীৰ গামোচাই মানে গুৰুত্ব নোপোৱা হৈছে আমাৰ এনভাইৰনমেণ্ট টেক্সটাইল ইনষ্টিটিউটৰ যিধৰণে ক'লে আমি ক'বলৈ পাই মই নিজে ভাল পাইছোঁ আৰু যিসকলে ইয়াতে আমি দায়ী পাম তেওঁলোকৰ এগেইনষ্টত CRPCৰ আণ্ডাৰত ষ্টেপছ লোৱা হ'ব আৰু আগলৈ আমি এনেকুৱা ধৰণৰ পদক্ষেপ লৈ থাকিম আৰু যিমানখিনি আমি গামোচা পাওঁ সেইখিনি আমি চিজ কৰি যাম আৰু গামোচা অলপ চলপ আছিলে এইখিনি গামোচা ক'ৰ পৰা অনা হৈছে